এতিয়া আপোনালোকে চাইড কিয় কৰিব দি আছে মানুহবোৰক? এতিয়া আজি লাষ্ট তাৰ মানে আজি লাষ্ট অ'কে আচ্ছা আচ্ছা অ'কে 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 আচ্ছা 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 নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো বন্ধুসকল, এতিয়া বৰ্তমান মনসা পূজা, মই একচুৱেলি ছাগলপাৰাত আছোঁ। ছাগলপাৰাত মনসা পূজা হৈ আছে। এইটো আপোনাৰ ছাগলপাৰা শ্ৰী মনসা পূজা আৰু তো তেনেকুৱা পূজাটোতো হয় বাৰু, বাট ষ্টিল ইয়াতে কাৰ্বি জনগোষ্ঠীয়ে পূজাটো কৰি আছে। আজি অত বছৰৰ পৰা কৰি আছে আৰু কেনেকুৱা কি হয় পূজাটো, আৰু মাক অলপ সেৱা চেৱা কৰি আহোঁ। তো আপোনালোকে ব'লক, আপোনালোকে মোৰ লগত ব'লক, অলপ মাৰ পৰা অলপ আশীৰ্বাদ ল'ব আৰু নে কি কয়। তো যাওঁ আমি এতিয়া। তো ইণ্ট্ৰ'টো দি দিওঁ নে কি কয়। হেল্ল' বডিজ, ৱেলকাম বেক টু মাই চেনেল। আই এম সানু এণ্ড ইউ আৰ ৱাচিং ট্ৰাভেলমিক। তো বন্ধুসকল, তো এতিয়া ভিতৰত গৈ আছোঁ। তো চাওঁ, আৰু একচুৱেলি ৰাতি হ'লে আৰু ধুনীয়া হয় ন, পূৰা একদম লাইট জ্বলাই দিয়ে একদম। ৰাতিৰ ক্লিপটো মই আকৌ ৰাতিৰ কাৰণে আহিব লাগিব। তো চাওঁ কি হয়, তো নে কি কয়। তো বন্ধুসকল, এইটো মানে মই একদম ইয়াৰে ছিনিয়ৰ কাৰোবাক সুধিম, মানে কোৱা মতে আৰু মই শুনা মতে যিমানখিনি শুনিলোঁ, মানে তেখেত একচুৱেলি মানে ডেড হৈ যায় আৰু তাৰপিছত আকৌ মানে ইয়াতে মানে আকৌ পৰা নাহে। তো বস্তুটো হয়নে নাই মই আই এম নট চিয়'ৰ, মানে মই চিয়'ৰ নহয়, বাট ষ্টিল ইয়াৰে কোনোবা জানা মানুহ, পুৰণা মানুহ সুধিব লাগিব বস্তুবোৰ, নে কি কয়। তো এতিয়া ইয়াতে কিবা কিনি দি আছে, কিবা আকৌ গান গাই কিনে মানে তেখেতক মানে আকৌ জিন্দা কৰিব আৰু। বন্ধুসকল, তো তেখেতে হাৰ পালে, তো উঠিলে।
আপোনালোকে পূজা পদ্ধতি দিব পাৰিব পাৰায়ো যদি আপোনালোকৰ হাতত ৰেডিয়াকে আছে আপোনালোকে দিব পাৰিব এগৰাকী বন্ধুসকল বৰ্তমান ইয়াতে আহি পালোঁ য'ত পূজা হৈ আছে মোৰ পিছফালে পূজাটো হৈ আছে মনসা পূজা আৰু এই মন্দিৰটো বহুত বছৰ পুৰণা 1920ত স্থাপিত তো তাৰ বিষয়ে সুধিম মানে বস্তুটো জানিম তাৰ বিষয়ে কি হয় তো ইয়াৰে কোনোবা ছিনিয়ৰ পাৰ্চন যোনে তাৰ বিষয়ে জানে সৰু মানে চাই আছে বস্তুটো মানে বুজে আৰু তো তেখেতক সুধিম আৰু বহুত কিবাকিবি আপোনালোকে ক্লিপ চাইছে ন ডেন্স কৰা ক্লিপ বা এই মহিলাজন যে বেহুচ হৈছিলে না ডেড হৈছিলে তাৰ বিষয়ে মই কৈ আছোঁ তো ভিডিঅ'টো অলপ ভাল লাগিব তো ভিডিঅ'টো চাব আৰু ভাল লাগিলে তো শ্বেয়াৰ কৰি দিব ডাইৰেক্ট শ্বেয়াৰ কৰক আৰু লগ পাই গৈ থাকিম তো বন্ধুসকল এটা নিউজ আহিছে তো মই ধুনীয়াকৈ অলপ দেৰিকৈ কথা পাতি আছোঁ নে কি কয় মানে মোৰ একচুৱেলি চাৰ্জ খতম হৈ গৈছে তো সেইকাৰণে চাৰ্জত দিছোঁ আহক তাৰ ভিতৰত কৰি আছোঁ এতিয়া আপোনালোকে চাইড কিয় কৰিব দি আছে মানুহবোৰক এতিয়া আজি লাষ্ট তাৰমানে আজি লাষ্ট অ'কে আচ্ছা আচ্ছা অ'কে 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 আচ্ছা 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 অ'কে 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 তো বন্ধুসকল এতিয়া ৰাতি হৈ গ'ল আৰু পূজাটো লগভগ খতম হয় আৰু বহুত বস্তু আছিলে যোনবোৰ বস্তু দেখাব নোৱাৰি আৰু যোনবোৰ বস্তু মই নাভাবোঁ যে দেখাওঁ এইবোৰ আপোনালোকে নিজে আহিলে গম পাব আৰু প্ৰত্যেক বছৰ 3 বছৰৰ মূৰত এইটো পূজা হয় আৰু বহুত ডাঙৰকৈ কৰে বহুতখিনি নিয়ম থাকে তো মানে সেইবোৰ বস্তু ক'ব নোৱাৰোঁ তাৰমানে সেইবোৰ বস্তু মানে কোৱাটো ভাল নহয় আপোনালোকে 3 বছৰ পিছত আহি গ'লে নিজে চাব পাৰিব নেকি আৰু চাওঁ কথা পাতিব পাৰোঁ আৰু এটা কথা মোৰ বন্ধুসকল এতিয়া মই মন্দিৰৰ ভিতৰত আছোঁ তো ইয়াতে প্ৰেচিডেণ্ট আছে ইয়াৰে প্ৰেচিডেণ্ট হয় ছাৰ আপোনাৰ নামটো মোৰ নাম শ্ৰী কাতিৰাম বংগা অ'কে ছাৰ তো এটা কথা তাৰমানে পূজাটোতো বহুত ডাঙৰকৈ হৈছে দেখিলোঁ বাৰু 3 দিনত আপোনাৰ লগত মানে এই পূজাটো মানে প্ৰত্যেক বছৰ হয় নে নাই আমি এই পূজাটো প্ৰত্যেক মানে 3 বছৰ মূৰে মূৰে কৰোঁ হয় আৰু ইয়াতে 3 দিনৰ যে কাৰ্যসূচী থাকে তাত মানে কি কি থাকে টোটেলটো 3 দিনৰ কাৰ্যসূচী থাকে 3 দিনৰ কাৰ্যসূচী থাকে হয় আমাৰ প্ৰথম দিনা বহনি হয় দ্বিতীয় দিনাখন ঘৰ পূজা হয় আৰু শেষৰ দিনাখন বলি বিধান হয় আচ্ছা আজি বলি বিধান আছিলে তো আজি মই বস্তুখিনি কেপচাৰ কৰিব নোৱাৰোঁ আৰু চব বস্তু কেপচাৰ কৰাও ভাল নহয় কিছুমান এইটো শক্তিৰ পূজা হয়তো গোটেইখিনি বস্তু মই কেপচাৰ কৰা নাই আৰু যদি আপোনালোকৰ চাব মন আছে আৰু 3 বছৰ পিছত ইয়াতে আহিব লাগিব তো ছাৰৰ লগত কথা পাতি খুবেই ভাল লাগিল আৰু ভাল লাগিলে আজি আহি বন্ধুসকল ইয়াতে পূজাটো হৈছিলে মই ৰাতিপুৱাটো দেখিলে কিন্তু ৰাতি ন ইয়াতে ইমান ধুনীয়াকৈ মানে লাইটিং কৰিছে তো মই দেখাইছোঁ শ্ল' মোশ্যনত দেখাইছোঁ কিন্তু ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ব আৰু বহুত বস্তু মই দেখুওৱা নাই তাৰ কাৰণ হ'ল চব বস্তু চোৱাটো ভাল নহয় আৰু চব বস্তু দেখুৱাটো ভাল নহয় তো আপোনালোকে যদি চাব বিচাৰে 3 ইয়াৰ্ছ পিছত 3 বছৰ পিছত ইয়াতে পূজাটো হয় তো আহি কিনে আপোনাক ভিজিট কৰিব পাৰে তো তেনেকুৱা ছাগলপাৰাত হয় তো ভিডিঅ'টো ইয়াতে সমাপ্ত ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰিব চেনেল নতুন যদি ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা মোৰ GoPro বেটাৰী খতম GoProৰ এতিয়া বৰ্তমান মই মোবাইল দি ভিডিঅ' কৰি আছোঁ তো GoPro বেটাৰীটো মই গৈছিলোঁ পোৱা নাই তো কেতিয়া GoPro বেটাৰী আহে বাট ষ্টিল যদি ভিডিঅ' লাগে তো ভিডিঅ'টো মোবাইলটো কৰিব লাগিব আৰু ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত কি ৱাচিং